নমস্কাৰ নিউজ 24 পৰ্টেলৰ অসমৰ দৰ্শকলৈ স্বাগতম। আজিৰ ব্ৰেকিং নিউজত মই অঞ্জলি। ধাৰাসাৰ বৰষুণৰ ফলত নোৱা নদীৰ বাৰণী পানীয়ে ওদালগুৰি জিলাৰ কলাগাঁও বুৰাই পেলাইছে। কলাগাঁও সাপ্তাহিক বজাৰ খোলা পানীৰে ডুব গৈছে, লগতে কেইবাটাও পৰিয়াল ঘৰ পানীৰ মাজত। কলাগাঁও চহৰৰ কাষতে লাগি থকা সাপ্তাহিক বজাৰ ওচৰৰে বৈ গৈছে নোৱা নদী। নোৱা নদীৰ মাথাউৰি নোহোৱাৰ ফলত সাপ্তাহিক বজাৰ লগতে পৰিয়ালৰ ঘৰ পানীৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। চৰকাৰ প্ৰশাসন কোনো ভূক্ষেপ নাই প্লাবিত পৰিয়ালসকলক। মানে আজি বানপানীয়ে মানে উগুৰাই পেলাইছে, ঘৰৰ ভিতৰলৈকে পানী গৈছে। চাওক ইয়াৰ দৃশ্য, এইটো হ'ল নোৱা নৈ। নোৱা নৈটো আমি দেখাই আছোঁ। এইটো নোৱা নৈৰ যিটো মাথাউৰি, সেই মাথাউৰি দিলে তাৰমানে বানপানীৰ পৰা মানে হাত সাৰি যাব পাৰে, কিন্তু আজিলৈ প্ৰশাসনৰ বিভাগে তেওঁলোকৰ ঘৰত মানে এবাৰো খবৰ ল'বলৈ অহা নাই। উঠিয়ে থাকে গোটেই বাৰিষাৰ যিমান দিন থাকে ইমান দিনলৈ চৰকাৰে এটা ড্ৰেইন বনাই দিছে। এই ড্ৰেইনৰ কাৰণে আমি ইমান কষ্ট ভোগ কৰি আছো। সৰু সৰু মাথাউৰি দিছে, কোনে দিছিলে? দিছে চৰকাৰে দিছিলে, এইখিনি আৰু দিব পৰা নাই। আৰু কৈছিলে এইপিনি বক্সিং দিব, কিবা শিল দিব, এনেকে একোৱে দিয়া নাই। আমাৰ যেতিয়া বানপানী আহে এনেকে অসুবিধাতে আমি থাকিব লাগে, এনেকে অসুবিধাকে আমি আছো। আমাক সুবিধা কৰি দিব, মানে সুবিধা দিয়া নাই। আৰু এনেকে ঘৰৰ ভিতৰত প্ৰশাসনৰ পৰা কিবা আহিছে? একো খবৰে অহা নাই। দিম বুলি ক'লে একো নিদিয়ে। আজি দিম কালি দিম সেনেকে কৈ খালি একোৱে নিদিয়ে আমাক, এনেকে ৰাখিছে। মই এইটোৱে ক'ব লাগিব, তাৰমানে আমাৰ যিজন জনপতি আছে, MLA আছে, আমাৰ MC PM আছে, তেওঁলোকৰ মাজমজিয়া হয়, তেওঁলোকে এটা সদায় দপদপনি থাকে। তাৰমানে এটাই পোৱামেটি হয় ইয়াতে, তাৰমানে তোমাৰ গাড়ীখন 4 বজাত গুচি যায়, তাৰমানে কলাগাঁও পালে 4 বজায়। এনে এজন জনপতি দুজনকে থাকোঁতে এই আমাৰ নোৱা উন্নয়ন পৰিয়াল, তাৰমানে পশ্চিম নোৱা পৰিয়াল ৰাইজে ইমান দুখ ভুগিবলগীয়া হৈছে। যিখন বজাৰ দেখিছে আপোনালোকে, বজাৰৰ ওচৰত এওঁলোকে থাকে। আৰু যিটো মাথাউৰি বনাইছে, প্ৰতি বছৰে এইটো মাথাউৰি বনায়। এওঁলোকে জনোৱা মতে 30-40 হাজাৰ টকাৰ মানে বালি পেলাই নৈ মাথাউৰি বনাইছে। এই মাথাউৰি এওঁলোকে থিয় হৈ আছে, এইটো মাথাউৰি হয়। এনেকুৱা মাথাউৰিৰ কাৰণে প্ৰতি বছৰে এই মানুহখিনিয়ে ভুক্তভোগী হৈ থাকিবলগীয়া হৈছে। আৰু মই নিজে প্ৰত্যক্ষ কৰিছোঁ। মই প্ৰতিবাৰে মানে বানপানীৰ সময়ত আহোঁ, বজাৰ কৰিবলৈ আহোঁ, মই নিজেই আহোঁ। মানুহখিনি যিটো দুৰ্ভোগ, এই দুৰ্ভোগটো প্ৰতি বছৰে ভুগি আছে। তাৰমানে এনেকুৱা দুৰ্ভোগ ভোগা মানুহে জনপ্ৰতিনিধিক আপোনালোক কি বিশ্বাস ল'ব, কেনেকৈ ল'ব? আৰু গম পোৱা মতে বহুতো জনপ্ৰতিনিধি আহে, টকা পইচা লেনদেন দেখুৱায়, লোভ দেখায়, প্ৰলোভন দেখুৱায়, ঘৰ দিম বুলি কয়। কিন্তু আজিলৈকে এই জনপ্ৰতিনিধি 15 বছৰ হ'ল আমাৰ জগদীশ চৰকাৰ আৰু আমাৰ মহেশ্বৰ বড়ো টাউনত এতিয়া 10 বছৰ হ'ব এতিয়া। তাৰমানে তেখেতসকলে এই জনপ্ৰতিনিধিসকলৰ কাৰণে কোনো ৰাইজৰ কাৰণে কোনো এটা ব্যৱস্থাই গ্ৰহণ কৰা নাই, যাৰ কাৰণে আজি এই মানুহবিলাকে আজি দুৰ্ভোগত ভুগি থাকিবলগীয়া হৈছে। গৃহটোত ইয়াতে বাসগৃহ ওচৰতে আমাৰ কমাৰশালী দোকান আছে। এই দোকানৰ সন্মুখেদি পানী যাই আছে, এই ড্ৰেইনেদি সোমাই আছে, ঘৰৰ ভিতৰেদি সোমাই আছে, বজাৰ খোলাত পানী, চবফালে পানী পানী। ইয়াতে কোনো উন্নয়নে হোৱা নাই। আজি এই কেইমান বছৰেদি হোৱা নাই। জগদীশ চৰকাৰকো কোৱা হৈছে, পিছত জগদীশ চৰকাৰে কি কয় তাৰ চালা চামুণ্ডা বিলাকে হ'ব মাথাউৰি বান্ধি দিব, কিবা দিব, আজিলৈকে নাই। আমাৰ এইখানে চৰকাৰী বস্তুও পোৱা নাই। কলাগাঁও ব্ৰিজৰ লগতে একদম মেইন টাউনতে। এইটো সময়ত চাওক, কলাগাঁও টাউনৰ ওচৰতে যিটো বজাৰ খোলা, সাপ্তাহিক বজাৰ খোলা, সেইটো সাপ্তাহিক বজাৰ খোলা কলাগাঁও ওচৰতে মানে লাগি থকা এটা সাপ্তাহিক বজাৰ। কিন্তু ইয়াৰ অৱস্থা এইটো হ'ল, এজাক বৰষুণ আহিলে পানীৰে ডুবি থাকে বজাৰ খোলাখন। আপোনালোকে ৰাইজৰ ভাষ্য শুনিলে। চাওক এয়া মানে কলাগাঁও অঞ্চলৰ যিটো মানে সাপ্তাহিক বজাৰৰ অৱস্থা।